বন্ধুসকল কি খবৰ আপোনালোকে চাই আছে অভিব্লগছ আৰু অভিব্লগছৰ যেটো ইউটিউব চেনেল তালৈ এটা নতুন ভিডিও লৈ আহিছো আৰু ভিডিওটো যদি ভাল লাগে লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিব তেতিয়ালে বলক আজিৰ ভিডিওটো মই আৰম্ভ কৰো ভিডিওটো আৰম্ভ কৰাৰ আগতে আৰু এটা কথা কৈলো আপোনালোকক বন্ধুসকল ৰেগুলাৰ যেটো এন্ট্ৰো দিও এন্ট্ৰোটো মই প্ৰথম দিলও ৰব অলপ সকল ভিডিওটো জাস্ট ধমালি কাৰণে বনাইছো তোমালোকে গাত পাতি নলবা আৰু যদি গাত পাতিবলে মন আছে তেতিয়ালে মোৰ ভিডিওটো নাচাবা আৰু যদি তোমালোকৰ কোনো প্ৰবলেম নাই তেতিয়ালে ভিডিওটো চাই থাকা আৰু যদি কিবা কবলে আছে তেতিয়ালে ৰিপ্লাই কৰিবা মই জানো এটি কথা কই যেতেনে কুবা কিমা জানকে ঠগিলি খসাই কই মিছা কথা আয়ো প্ৰেমৰ আলিকে কৰি তই মইনা এপাতৰ এপাত চেন্ডেল মোৰ সন্দেহ আছে তো থৈলাৰ বস্তা কাটি তো এপাতৰ এপাত চেন্ডেল জোতা চিলোৱা নাই তো ৰব মোৰ আৰু এটা মনত ডাউট হৈছে কিন্তু জোতাৰ দোকানত চুৰ কৰিবলৈ আহি এপাতৰ এপাত চেন্ডেল এপাতৰ এপাত জোতা চুৰে চুৰ কৰি নিছিল সাগে এপাতৰ এপাত জোতা চুৰে চুৰ কৰিলৈ গুচি গ'ল এপাতৰ এপাত থাকি গ'ল এই মইনাক ফ্ৰীকে দি খালো পিছল হে প্ৰেমত হলো পাগল মৰম চেনেহে যিমান দিলি সকলোবোৰ নকল মাছৰ ভাল পাওঁ শীতল হে পাচলি ভাল পাওঁ ओ भाई मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है नहीं ये हम यहाँ पे क्या कर আকো শুনিছো বোলে মইনাই বোলে প্ৰেমত পৰিছে তো এটা মইনা তুমি এটা কাম নকৰা কেলে যেতিয়া তুমি ৰিলস বনাবলৈ আহা তেতিয়া তোমাৰ গাৰ্লফ্ৰেণ্ডক লগত লৈ আহিবা তুমি উজ্জতি খালে মানেকে গাৰ্লফ্ৰেণ্ডে ধৰি লব বনৰ পক্ষী তো ভাল পাবলে এনে তোৰ গুণটো কি আছিলে বা ছোৱালীজনীয়ে তো ভাবিছিলে যে মই যদি ইয়াক ভাল পাওঁ তো মোৰ মাৰ ভাগৰ বাহনিৰ কুক খাব লাগিব তো তাৰ আগতে তোমাক ঠগি থৈ গুচি গ'ল মইনা আৰু এটা কথা আমাৰ মইনা আকৌ খুব ধুনীয়া ধুনীয়া ৰিলস বনায় আকৌ আমাৰ মইনা এপাতৰ এপাত জোতাও পিন্ধে আমাৰ মইনা আকৌ ধুনীয়া ধুনীয়াকে জুতিও খায় চুৰ কৰি আনিব পাৰিলি জোতা দোকানৰ পৰা জোতা দুযোৰ এপাতৰ এপাত চুৰ কৰি আনিব পাৰিলি কিন্তু গাৰ্লফ্ৰেণ্ড এজনী ওচৰত ৰখাই পেলাই ৰিলস বনাব নোৱাৰ বনৰ পক্ষী তদালি ঐ কোন কথাতে ঐ হে গাঁও জ্বলিছে ও আমাৰ মৰমকে লৈ হে মই বোলে হেনো পগলা মই বোলে হেনো বলিয়া কামোৰৰ তিনিআলিত সদায় বহি থাকে মোৰেনো আলোচনা মই বোলে হেনো পগলা মই বোলে হেনো বলিয়া আমাৰ মইনাই আকৌ গেঞ্জি পিনিও ৰিলস বনায় আমাৰ মইনাই গেঞ্জি পিনি কি ধুনীয়া ধুনীয়া ৰিলস বনায় একদম সলমান খানটোৰ নিচিনা লাগে ন তাৰ বডি ছিক্স পেক বডিটো আৰু এটা কথা জানে আমাৰ মইনা ৰাতি যেতিয়া শুই থাকে ন যেনেকে কৰোনা ভেকচিনৰ কাৰণে লাইন পাতি ভেকচিন ল'ব লাগে আমাৰ মইনাৰ ফোনটো তেনেকে ৱেইট কৰিব লাগে আমাৰ মইনাৰ ফোনটো মই কেতিয়াবা ফোন কৰোঁ নহয় মইনালে মোক কিমান দেৰি পাছত মোৰ ফোনটো ৰিচিভ কৰে কাৰণ আমাৰ মইনাৰ এগালমান গোপিনীসকল আছে তো আমাৰ মইনা বনৰ পক্ষীটোৰ মানে মই কৈছোঁ ন একদম সলমান খানৰ বডিটো ছিক্স পেক বডিটোৰ নিচিনাই লাগে বেটো ল'ৰা বনাই থাক তেনেকৈ বনাই থাক আৰু মই তোক এনেকৈ ধুই থাকিম আমাৰ মইনাই এফালে গৰম উঠি আছে আমাৰ মইনাই খুব ধুনীয়া ধুনীয়া চাইৰি ক'ব জানে জানা আমাৰ মইনাই খুব ধুনীয়া ধুনীয়া চাইৰি ক'বলৈ জানে আমাৰ মইনাই আকৌ টেলেণ্টো আছে আকৌ বহুত টেলেণ্ট আছে আমাৰ মইনাই কি কৰে জানে আমাৰ মইনাই 15 ছেকেণ্ডৰ এটা ৰিলছত ধুনীয়াকৈ চাইৰি অকণমান চাইৰি যদি কয় তো বাকী এই দিলো তাৰ অপেক্ষা যদি নিশা পাৰ হৈ যাব পাৰে কেতিয়াবা জীৱনো পাৰ হৈ যাব ৰৈ ৰৈ চাওঁ তোক হেঁপাহ নপলাই হিয়াতে আমাৰ মইনা বা টেলেণ্টেড আছে ন মইনা বনৰ পক্ষী ধুই গানবিলাকৰ বদনাম নকৰিবি অ' মইনা নকৰিবা আকৌ আজিৰ মোৰ ভিডিঅ'
ভিডিঅ' আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো এনেকুৱা ভিডিঅ' লৈ আপোনালোকক লগ পাই থাকিম দেন আজিলৈ মই বিদায় লৈছোঁ কাৰণ ভিডিঅ'টো মই বেছি দীঘল নকৰোঁ দেন বাই